হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এয়া আমাৰ আজি আলহী আহিছে। কোন আহিছে? এয়া আমাৰ মা আহিছে আজি। এয়া মা আৰু মামাৰ ছোৱালীজনী আমাৰ ঘৰলৈ আহিছে। বহু দিনৰ মূৰত আহিছে। আহি পালে ঘৰত চাহ পানীখিনি দি এয়া জহা কোমোৰা আৰু মাছ বনাবলৈ লৈছোঁ। মাছ ভাজিবলৈ আৰম্ভ কৰিলোঁ। মায়ে জহা কোমোৰা ধুনীয়া বনায়, কোমোৰা আঞ্জা বনাই বাবে মাকে বনাবলৈ দিলোঁ। আলহীকে আজি বনাব দিলোঁ। হৈ গ'ল মাছ ভাজি। এয়া জহা কোমোৰা বনোৱাৰ বাবে প্ৰস্তুতি চলাই আছে। ইয়াতে পাঁচফোৰণ, শুকান জ্বলা, তেজপাত আৰু পিঁয়াজ দিয়া হৈছে। গোটেইখিনি ধুনীয়াকৈ লৰাই দিব আৰু ছাইডৰ ফালে পেটুভাত বনাই আছে। ইয়াতে আদা নহৰু পেষ্টখিনিও দি দিব। ইয়াৰ হৈ গ'ল। জহা কোমোৰাখিনি ঢালি দি দিলে ইয়াতে। মা বনালে বহুত সোৱাদ লাগে ন। আকৌ জোৱাই হেনো মা হাতে ভাল পায়, সেইবাবে কৈ আছে মা বনাব আজি, মা বনাব। তাকে মা বনালে। সোৱাদ অনুসাৰে নিমখ দি দিলে। জিৰা গুড়িও দি দিব ইয়াতে। আকৌ ধনিয়া গুড়ি দি দিলে। ইয়াতে হেনো হালধি এতিয়া নিদিয়ে, কলাখাৰ দিব যিহেতুকে এয়া দি দিলে। শেষত দি দিব আৰু ধুনীয়াকৈ মিক্স কৰি ঢাকনি মাৰি দি দিলে। ঢাকনিখন দি দিব। ইয়াতে লৰাই দি আছে। হৈ গ'ল দুপৰীয়া সাজ, কণী আমলেট, স্কচ ভাজি, পেটু ভাজি, এয়া বেঙেনা আঞ্জা হৈ গ'ল। আজিৰ ভিডিঅ' ইমানেই আছিলে আজিলৈকে।